Hey guys, welcome back to my YouTube channel. Namrata Bora YouTube channel tului punorbar আপোনালোকক মই স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা homemade face pack video। এই পেকটো সকলো ধৰণৰ স্কিনৰ লুকে ব্যৱহাৰ কৰিব পাৰে। এই পেকটোত মই প্ৰথমে ব্যৱহাৰ কৰিছো গৰু গাখীৰৰ খৰ, অলপ বেসন, হালধি গুড়ি আৰু মৌজুল। এই গুটিকেইটা মই প্ৰথমতে ভালদৰে মিক্স কৰি পেকটো বনাই লৈছো। তাৰ পাছত ভালদৰে মুখখন ধুই মই এই পেকটো স্কিনত এনেদৰে মাসাজ কৰি ব্যৱহাৰ কৰিছো। 15-20 মিনিটৰ কাৰণে আপোনালোকে এই পেকটো ব্যৱহাৰ কৰি ৰাখি থব আৰু তাৰ পাছত ভালদৰে মুখখন ধুই দিব। এই পেকটোৰ জৰিয়তে আমাৰ স্কিনত থকা ডাৰ্ক স্পট, ব্লেক সাৰ্কেল আদি ৰিমুভ হোৱাত সহায় কৰে আৰু স্কিনটো ব্ৰাইট কৰি তোলে। সপ্তাহত 3 বাৰমান আপোনালোকে পেকটো ব্যৱহাৰ কৰিব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক, কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব। থ্যাংক ইউ।